মোক্ষম আঘাত আজি আপোনালোকে চাইছে। ভাৰতবৰ্ষৰ প্ৰতিটো বিৰোধী ৰাজনৈতিক দল আজি একগোট হৈছে। কাৰণ আজি বিজেপিয়ে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিলে গোটেই ভাৰতবৰ্ষখনত যে ইহঁতৰ লগত থকা যদি বিয়াগম কেলেংকাৰীৰো মানুহ হয়, ইহঁতে এনেকুৱা হয় যে বিজেপিৰ ৱাশ্বিং মেচিনত তাক ধুই দিয়া হয়, তাৰ একো কেলেংকাৰী নাথাকে। পবিত্ৰ গংগাৰ পানীৰ লেখীয়াকৈ তাক পবিত্ৰ বুলি ভাবি লয়। আৰু বিৰোধী দলৰ যিবিলাক ব্যক্তিয়ে গণতন্ত্ৰৰ কাৰণে, যিবিলাক নেতাই গণতন্ত্ৰৰ কাৰণে, ৰাইজৰ কাৰণে মুখেৰে ইহঁতক সমালোচনা কৰে, সিহঁতৰ ওপৰত ইডি, CBI, ইনকাম টেক্স জাপি দি সিহঁতক ৰাজনৈতিকভাৱে নিক্ষেপ কৰাৰ পৰিকল্পনা কৰিছে। তাৰ কাৰণে আজি আপোনালোকে জানে, যোৱাকালিও অসমৰ বহুত কেইবাখন জিলাত আমাৰ দলৰ পৰা এনেকৈ প্ৰেছ মিট দিয়া হৈছিলে। আজিও কেইবাখন জিলাত আমাৰ অসম কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ স্প'ক্সপাৰ্চন সকলোৱে প্ৰেছ মিট দিছে। আমি এইখিনি বস্তু ৰাহুল গান্ধী নেতা তেওঁ গণতন্ত্ৰক ৰক্ষা কৰাৰ কাৰণে যি আজিৰ দিনত নিজকে উচৰ্গা কৰিছে, সেইজন ব্যক্তিৰ ওপৰত এনেকৈ যদি আক্ৰমণ কৰা হয়, সাংসদ এজনক যদি এনেকৈ আক্ৰমণ কৰা হয়, তথাপি ক'ব লাগিব সাংসদজন কোন সাংসদ? যাৰ দেউতা ভাৰতবৰ্ষৰ কাৰণে শ্বহীদ হৈছে, যাৰ দাদী আম্মা কি হৈছে ভাৰতবৰ্ষৰ কাৰণে নিজৰ জীৱন দিব লগা হৈছে, যাৰ বংশৰ পূৰ্বপুৰুষসকলে সকলোৱে ভাৰতবৰ্ষ স্বাধীন কৰাৰ কাৰণে, ইংৰাজৰ পৰা স্বাধীন কৰাৰ কাৰণে বছৰে বছৰ ধৰি এই জেলত থাকিব লগা হৈছে। তেনেকুৱা এটা বংশৰ এজন সাংসদক আজি যদি এনেকৈ ৰাজনৈতিকভাৱে সঁচা কথা কৈ প্ৰধানমন্ত্ৰীক বিপাঙত পেলোৱাৰ কাৰণে যদি তাৰ ওপৰত এনেকুৱা একশ্যন লোৱা হয়, তেনেহ'লে এই ভাৰতবৰ্ষক কেনেকৈ গণতন্ত্ৰ জীয়াই থাকিব? নেতা ৰাহুল গান্ধী মহোদয়ক আজিৰ এইখন চৰকাৰে, নৰেন্দ্ৰ মোদী চৰকাৰে এক প্ৰকাৰ তাক ৰাজনৈতিকভাৱে নিক্ষেপ কৰাৰ কাৰণে সংবিধানক ভুলুণ্ঠিত কৰি, সংবিধানৰ যি কেতবোৰ সুযোগ সুবিধা দিয়া থাকে তাকো প্ৰত্যাহ্বান জনাই তাৰ যি সাংসদ পদ খাৰিজ কৰিলে। তাৰ কাৰণে গোটেই ভাৰতবৰ্ষব্যাপী আজি ৰাইজে জাগিছে, মানুহে অতিষ্ঠ হৈছে। কাৰণ এটাই যে ভাৰতবৰ্ষত আজিৰ দিনত কি হৈছে, গণতন্ত্ৰ ভুলুণ্ঠিত হৈছে। অপৰাধনো কি আছিল ৰাহুল গান্ধী ডাঙৰীয়াৰ? ৰাহুল গান্ধী ডাঙৰীয়া এনেকুৱা এজন ৰাইজৰ নেতা যি কেতিয়াও নিজৰ কথা চিন্তা কৰা নাই, যাৰ কাৰণে নিজৰ পৰিয়াল, যাৰ কাৰণে নিজৰ ঘৰখন ঘৰ হৈ থকা নাই, ৰাইজৰ ঘৰ আৰু ৰাইজে তাৰ মাজত পৰিয়াল হৈ গৈছে। যিজন ব্যক্তি আজি প্ৰায় 3700 কিলোমিটাৰৰ ওপৰত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ নিজৰ ঘৰ বাংলা এৰি সকলো ভাৰতীয়ক একগোট কৰাৰ কাৰণে পদযাত্ৰা কৰিলে, যিজন ব্যক্তি কেতিয়াও নিজৰ কথা চিন্তা নকৰিলে, সেইজন ব্যক্তি গণতন্ত্ৰৰ খাতিৰত অকল গৌতম আদানীয়ে 20,000 কোটি টকা কৰ পৰা এক্সেচিভ পালে, এই প্ৰশ্ন কৰাৰ কাৰণে 2019 চনত কৰ্ণাটকৰ এখন ৰাজহুৱা সভাত দিয়া এটা ভাষণৰ অপব্যাখ্যাৰে কি কৰিলে, ফেব্ৰুৱাৰী মাহত কেছটো ৰিঅপেন কৰি ইমান সোনকালে এটা ৰায়দান কৰালে। আৰু সেই ৰায়দানৰ 24 ঘণ্টাৰ আগতে, য'ত 30 দিন সুযোগ দিয়া আছে উচ্চ আদালতলৈ যোৱাৰ, 24 ঘণ্টাৰ ভিতৰত তাক কি কৰা হ'ল, সাংসদ পদৰ পৰা তাক খাৰিজ কৰা হ'ল। গোটেই ভাৰতবৰ্ষত প্ৰতিটো দলে, সমাজবাদী পাৰ্টি, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি, সকলো বিৰোধী দলে আজিৰ দিনত ওলাই আহিছে। সকলোৰে এটাই কথা, ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰিব লাগে। সেইকাৰণে আমি কৈছোঁ, আপোনালোকৰ সহায় বিচাৰিছোঁ। ৰাইজৰ মাজত
গণতন্ত্ৰক প্ৰতিষ্ঠিত কৰাৰ কাৰণে প্ৰতিজন গণতন্ত্ৰপ্ৰেমী ৰাইজে যেনেকৈ কাম কৰিছে, আমিও আপোনালোকৰ প্ৰেছৰ পৰা, আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ পৰা সহায় বিচাৰিছোঁ, যাতে ভাৰতবৰ্ষৰ এই সৰ্ববৃহৎ গণতন্ত্ৰক ৰক্ষা কৰাৰ কাৰণে আপোনালোকৰ ভূমিকা অনস্বীকাৰ্য আৰু আপোনালোকে এইখিনি যাতে পালন কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ।